নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আহকচোন আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই মই এটা ৰেচিপি বনাওঁ ৰেচিপিটো আসলতে সদায় আমাৰ ঘৰত বইল খোৱাই হয় বেছিভাগ গতিকে লৰাৰ এটা ভাল লগা ৰেচিপি হি খুব ভাল পায় এইবিলাক ভজা ৰেচিপিবিলাক গতিকে আহকচোন মই কেনে ধৰণে তাক বনাই খুৱাওঁ অকমান দেখাওঁ প্ৰথমে মই ডিম তিনটা এইদৰে ভাঙি লৈছো আপোনালোকে যদি ডিম নাখায় নিদিবও পাৰে কেৰাহীখনত মই ঘি 2 চামুচ দি দিছো এনে ধৰে আপোনালোকে তেল দিবও পাৰে আসলতে সকলোৱে ভাত ভাজি খায় গতিকে মই বেলেগ ধৰণে অকমান বনাই দিছো মিছা মাছ কেটামান দি দিছো হি খাই বহুত ভাল পায় এনে দৰে মই প্ৰথমে কেৰাহীখনত তেলটো গৰম হোৱাৰ পাছত ঘিখিনি গৰম হোৱাৰ পাছত জলকীয়া কেটা তেলতে ফ্ৰাই কৰি লৈছো আৰু পিয়াজখিনি এইদৰে দি দিছো জলকীয়াখিনি অকমান তেলত দি দিলে মচমচীয়া হয় খাই ভাল লাগে নহয় নে পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব আৰু মিছা মাছ এইদৰে কেটামান মই ভালদৰে বাছি মেলি লৈছো মিছা মাছখিনি অকমানকে ফালি লৈছো কাৰণ বেছি ধুনিয়াকে হিজে তেনে কৰিলে কাজু কেটামান লৈছো কিসমিস কেটামান লৈছো আৰু লগতে ডিম লৈছো আৰু জহা চাউলৰ ভাত কেটামান লৈছো পিয়াজখিনি যেতিয়া ৰঙচুৱা হল মই তেতিয়া বাছি থোৱা মিছা মাছ কেটা এনেদৰে দি দিম তেলতে মিছা মাছখিনি আসলতে অকমান কাটি লব তেতিয়া বেছি ভালদৰে হিজিব এইদৰে হিজিবৰ কাৰণে মই ঢাকনখন অকমান মাৰি দিছো হিজাৰ পাছতে মই কাজু কেটাও লগতে দি দিছো আৰু কাজুখিনি অকমান ফ্ৰাই হোৱাৰ পাছতে মই কিসমিস কেটা দি দিম কাৰণ কাজুখিনি কিসমিসখিনি বেছিকৈ ৰঙচুৱা হৈ যায় জ্বলি যায় কিসমিস কেটাও মই দি দিলো তেলতে ভালদৰে লৰাই ইয়াত মই ডিম ভাঙি থোৱা ডিম কেটা দি দিম লগতে আপোনালোকে যদি ডিম নাখায় নিদিব ডিম তিনটা মই ভাঙি এইদৰে দি দিছো ডিমখিনি হিজাৰ পাছত সোৱাদ অনুযায়ী আপোনালোকে নিমখ 2 চামুচ দিছো মই আটাইখিনি ভালদৰে হিজাৰ পাছত মই লগালগ ইয়াত ভাত কেটা ভাঙি পেলে দি দিছো গুৰি কৰি কেতিয়াবা আসলতে খুব ভাগৰ লাগে খাবও মন নাযায় কৰিবও মন নাযায় নহয়নে প্ৰতিগৰাকীয়ে চাগে বুজিয়ে পায় তেনেকা কলত গতিকে তেনেকা মোক খাব মন নগলে ভাজিব মন নগলে বনাব মন নগলে আসলতে মই এইদৰে ভাত থেকে ভাজি খাওঁ আসলতে ভাজি নহয় কৰিব মন নগলে মোক কিয় জানো ভাগৰ লাগে এলা লাগে এনেকৈ কেতিয়াবা খাব মন যায় আপোনালোকে বাৰু কেতিয়াবা এনেদৰে খায়নে ভাজি
মোৰ ভিডিঅ'বিলাক সকলোৱে ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দেই তোমালোকলৈ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়া শ্বেয়াৰ কৰিবচোন, শ্বেয়াৰ কৰি শ্বেয়াৰডাল লিখি দিব, মই তাত আপোনালোকক ফুলৰ মৰম নিশ্চয় দিম। গতিকে আপোনালোকে কেতিয়াবা এইদৰে খাই চাবচোন ভাতখিনি অকণমান গৰম কৰি। আৰু চেনি খাই আচলতে চেনি কেইটামান দিলে মিঠা লাগে, ভাতকেইটা খায়ো ভাল লাগে। গতিকে প্ৰত্যেকটো ভিডিঅ'ই আচলতে বহুত লাজ অপমানৰ কথা হয়, কাৰণ প্ৰথমটো কথা হ'ল নিজৰ ভইচটো বেয়া হ'লে সঁচাকৈ বহুত লাজৰ কথা আহি পৰে। ভগৱানেতো সেইটো নিদিলে কেতিয়াও, গতিকে সেইটো কাৰণে লাজে লাজে কেতিয়াবা বনাওঁ। ভাল হয় নহয় সেইটো পাছৰ কথা, কিন্তু আপোনালোকে যদি ভাল পায় প্লিজ এবাৰ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ দেই সকলোকে, থেংক ইউ।